Tani aila dong along aila dong. দুখন বাহনে পাছিঘাট মুখৰ পৰা আহি আছিলে লখিমপুৰ দিশে এইটোৰ কাৰণে বাইকখন আগে আগে আহি আছিল তাৰপিছত কাৰখন পিছত পুৰা তীব্ৰবেগীত আহি আছিলে অকণমান টাৰ্ণিঙত সোমাবলৈ লওঁতে পিছৰ যিখন বাহন কাৰখন আহিছে এই কাৰখনে মানে মহতিয়াই খুন্দিয়াই লৈ গ'ল মানে ছোৱালীকেইজনী আমাৰ নিজৰ গাঁৱৰে ছোৱালী হয় ছোৱালীজনী মিচিং ফিল্ম জগতৰো অভিনেত্ৰী আছিলে মনিকা পাতিৰ এতিয়া বৰ্তমান ল'ৰাজনৰ নামটো জানিব পৰা নাই কিন্তু আমি ল'ৰাজনৰ গাঁওখন এই ৰায়াং বুলি আমি গম পাইছোঁ ছোৱালীজনীৰ দেউতাকৰ নাম নিৰ্গু পাতিৰ আমি নিৰ্গু পাতিৰ বুলি আমি জানো আৰু মাকৰ মনত পৰা নাই mau hidup dengan siapa ada kota kemungkinanku yaitu virok long saat itu menjadikan video ko mau kita pun kolopan yaitu virok mau ada sedu apa yang kita supak keti season so bilang dulu amdalen dong yaitu saya mau buka ruran nak video semula dong apa nih mau channel video te apa nih doidam simple lagi kita kemana video semula dong apa yang mau yaitu missing film jokolok yaitu iPad talented nih actress ejon ko sikang na pot durghotona sikang na taparung bila junai line kuri tolo jetu doida tapalang suro ekdom arigus dunggelam sa video startung jetu apne emok channel or joriote doisem kinpa lagi ta gamna suro arigus dunggelam video sam bonai duk so apne video sam skima pakatelu to kapakapa ikan ভয়ঙ্কর পথ দুর্ঘটনা ঠিতাতে নিহত এহাল যুবক যুৱতী জোনাইৰ লাইমেকুৰি তাকগুটুং স্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনাটো জানিব পৰা মতে জোনাইৰ লাইমেকুৰি তাকগুটুঙৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত AR09C7419 নম্বৰৰ এখন বাইকত এহাল যুৱক যুৱতীয়ে গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগত অহা AR01S4040 নম্বৰৰ এখন চাৰিচকীয়া বাহনে খুন্দিয়াই দিয়াত ঠিতাতে নিহত হয় যুৱক যুৱতীহাল নিহত যুৱতীগৰাকী লাইমেকুৰি তাকগুটুং গাঁৱৰ মনিকা পাটুৰ আৰু তাই এগৰাকী মিচিং বোলছবি জগতৰ অভিনেত্ৰী আছিল বুলি জানিব পৰা গৈছে অৱশ্যে নিহত যুৱকজনৰ পৰিচয় বাতৰি কৰা পৰলৈ জানিব পৰা হোৱা নাই জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখন পাছিঘাটৰ পৰা বান্দৰদুৱা অভিমুখে গৈ আছিল আৰু বাহনখনত আছিল ৰাজা কুলি আৰু সুচাৰ তাজাম নামৰ দুজন যুৱক বাহনখনৰ দুই যুৱকক ইতিমধ্যে আটক কৰিছে জোনাই আৰক্ষীয়ে ইফালে যুৱক যুৱতীহালৰ এনে কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ জোনাই অঞ্চলত Tani aila dong along aila dong. Ayan, jalan. অবস্থায় বাইছেন আপনার ফটো Tani aila dong along aila dong. দুখন বাহনে পাছিঘাট মুখৰ পৰা আহি আছিলে লখিমপুৰ দিশে এইটোৰ কাৰণে বাইকখন আগে আগে আহি আছিল
তাৰপিছত কাৰখন পিছত পূৰা তীব্ৰবেগীত আহি আছিলে অকণমান টাৰ্ণিঙত সোমাবলৈ লওঁতে পিছৰ যিখন বাহন কাৰখন আহিছে এই কাৰখনে মানে মহতিয়াই খুন্দিয়াই লৈ গ'ল মানে ছোৱালীকেইজনী আমাৰ নিজৰ গাঁৱৰে ছোৱালী হয় ছোৱালীজনী মিচিং ফিল্ম জগতৰো অভিনেত্ৰী আছিলে মণিকা পাটিল এতিয়া বৰ্তমান ল'ৰাজনৰ নামটো জানিব পৰা নাই কিন্তু আমি ল'ৰাজনৰ গাঁওখন এই ৰায়াং বুলি আমি গম পাইছোঁ ছোৱালীজনীৰ দেউতাকৰ নাম নিৰ্গু পাটিৰ নিৰ্গু পাটিৰ বুলি আমি জানো আৰু মাকৰ মনত পৰা নাই